আজি আমাৰ ইয়াত বিক্ৰমপুৰ গাঁৱত আমাৰ নৱগঠিত এক বনচু নামৰ ছাত্ৰ সংগঠন আমাৰ নৱগঠিতভাৱে ইয়াত আজি কমিটি গঠন কৰিছে। এই কমিটি গঠন কৰাত আজি আমাৰ বিক্ৰমপুৰ গাঁৱৰ আমাৰ দুজনকৈ এজন প্ৰেছিডেণ্টৰ দায়িত্বত এজন ভাইচ প্ৰেছিডেণ্টৰ দায়িত্ব দিছে। আমি যথেষ্ট উৎফুল্লিত হৈছোঁ। আজি আমাৰ সমাজখনত চৰকাৰক আমি যিবিলাক আমাৰ ৰাইজৰ যিবিলাক সমস্যাবিলাক আছে এই সমস্যাবিলাক উত্থাপন কৰিবলৈ বাবে আমাক এক মতামত অৰ্থাৎ এক জনমতৰ প্ৰয়োজন হয় আৰু এই জনমতবিলাক আমি চৰকাৰৰ আগত দাঙি ধৰিবৰ বাবে আমাক এক সংগঠনৰ প্ৰয়োজন হয়। আৰু আজি আমাৰ যি নৱগঠিত এই সংগঠনটো আহিছে আমি তেখেতসকলক আদৰণি ৱেলকাম জনাইছোঁ। কাৰণ আমাৰ এই অঞ্চলটোত যথেষ্ট পৰিমাণে সমস্যা ভৰপূৰ হৈ আছে আৰু এই ভৰপূৰ সমস্যাবিলাক আমি স্থায়ীভাৱে সমাধান কৰিবৰ বাবে আমি চৰকাৰৰ ওচৰত আমি দাবীবোৰ উত্থাপন কৰিব বিচাৰোঁ আৰু এই দাবীবোৰ উত্থাপন কৰাৰ বাবে আমাক এক প্লেটফৰ্ম লাগে। আৰু আজি এই প্লেটফৰ্ম হিচাপে আমাৰ এই এটা ছাত্ৰ সংগঠন আমি য'ত আজি আমি সভাপতি আৰু উপসভাপতি হিচাপে দায়িত্ব লাভ কৰিছোঁ, আমি যথেষ্ট সুখী হৈছোঁ। আজি যাতে আমাৰ সমস্যাবিলাক আমি অতি সমাধান কৰিবৰ বাবে চৰকাৰৰ ওচৰত আমি প্ৰশ্ন উত্থাপন কৰি সমাধান কৰিবৰ বাবে বাট প্ৰশস্ত কৰি দিয়ে, তাৰ বাবে আমাৰ এই সংগঠনে ৰাইজৰ এক মতামত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। दिनैनि नैबे बिश्वनाथ डिस्ट्रिक्ट कमिटिखौ दाफुंनायजों लोगोसे जों किरात मोसाहारि बिथांखौ जों प्रेसिडेन्ट हिसाबै जों मोननो हादों आरो सेक्रेटारि हिसाबै जों मोननो हादों फैलाव बसुमतारी, भाइस प्रेसिडेन्ट हिसाबै जों मोननो हादों मनुराम बर' आरो बेजों लोगोसे गोबां बिबानाव जाय बाहागो लाफैयो बिथांमोनखौ जों मोननो हादों। साफ्रोमखौबो जों बर' माहारियारि फरायसा आफादनि जानानै बेस्ट विशेस होयो। बिथांमोना दिनै जानजि खाफ्रांना फैदों गावनि हारिखौ सिबिनो थाखाय। बिथांमोना बर' माहारियारि फरायसा आफादनि जानानै दिनैनिफ्राय जाहाथे मोजां खामानिखौ जों मावलाङो, हारिनि थाखाय जाहाथे मावलाङो। एसेनोसै।